So hello everyone, welcome back to my YouTube channel মৰমিলে চলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হল 2025 চনৰ 31 ডিসেম্বৰ। গতিকে আজি খোৱাব খানা আমাৰ চাৰিওখন ঘৰ মিলি কিনে খানা খাম। আৰু তাৰ মেইন হৈছে আমাৰ বছ ৰাতিপুৱা আহি কিনে কৈছে যে খানা খাম তাৰ কাৰণে গোটেই একদম ঘৰে ঘৰে চবৰে তাতে মানে পইচা তুলিব গৈছে, যাই কিনে খানা পাতিছে। আৰু এতিয়া আমাৰ খানাৰ হিচাপ কৰি আছে, মানে কোনে কিমান পইচা দিছি, মানে কি বজাৰ কৰিব তাৰ কাৰণে একদম মানে লিষ্ট বনাই আছে। গতিকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। গাইজ এইফালে আমাৰ খানাৰ হিচাপ চলি আছে। এইটো হ'ল আমাৰ সৰু, এইটো গিঞ্চি বছ, ইয়া আমাৰ বছ। আজি হ'ব আমাৰ 31 ডিচেম্বৰৰ খানা 2025 বাবু। তাৰপিছত আৰু এইফালে আচ্ছা খানা হ'ব ৰাতি 31 ডিচেম্বৰত। মই পইচা বেছিকে দিছো। ইও পইচা দিয়া নাই, ইও পইচা দিয়া নাই। এও পইচা 500 টকা বেছিকে দিছি। তুমি 500 টকা বেছিকে দিছা হি? মই দিছো এতিয়া লেখা তই এতে লিখি যাবি, ইংগে লিখি যাবি, ঠিক আছে? মই ইমান লিখি দিবা নৰো। এতে লিখি তই দালি দেখলো কিবা ললো তো লিখি দিবি লগত। গাড়ীখনত তিনো গেলি মাল ক'ত আনবা? গাড়ীখনত যদি তিনো যায় মাল ক'ত আনবি? আজি খানা হব, খানা মাছ থাকব, মাংস থাকব, আৰু কি থাকব? পনীৰো থাকব, দেউতাহঁতে নাখে। যা নাই যা মনা আনবি কিয়ত? বাই তোনা বাজারে করবে যাবা না? বাই বাই। মশলা কি করো? মিট মশলা দেখো কি করবা? মিট মশলা খানা খাবো আজি আমার অপনি দাদাই আজি খানা খাবো, মিট মশলা লাগে। হয়নে নহয় কচোন? হয়নে? আজি আৰু এইটো হল মিট। এটা আমাৰ অপনি দাদাই আজি 31 ডিচেম্বৰ পালন করব। আমাৰ বাজাৰ আহিয়ে বনাই তাক লাগি ৰখিয়ে আছো। কেইটা বা আহিবা নাযাওঁ, 7টা বাজিলে, সেই 6টাতে গেছি তাতে। আমাৰ যে খানা হ'ব না, সেইকাৰণে খানাটো ঘৰত ডাঙৰ মাটিত হয়। দোকান চোকান বন্ধ কৰি ৰখি আছো, আহিয়ে বনাই বাজাৰ কৰি। হেল্ল' ক'দা? খাবা পাম আজি। দে আহা। এইফালে আমাৰ অৱশেষত আহি পালে আমাৰ গিঞ্চিহঁতে বজাৰ কৰি। এয়া গিঞ্চি আজি খানা হ'ব এটা। তুমি কেনেকুৱা হৈছা দেখোন? এই চাই পেলাই আমাৰ খানাৰ জাগা সি মেট্ৰিক দিব, সি খানা খাবা আহিছে। তাৰ মূৰ্তি চাও চলিৰ। চব্জিও আছে নেকি? তেল, পিঁয়াজ, চাউল, মাংস ক'ত? গিঞ্চিৰ অৱস্থা গাইছ। গিঞ্চি ভালকে অলপ বিদ্যালয় পঢ়ব। এইফালে মই মোকে থকালে আছে, মাছৰ মোনা, মাংসৰ মোনা মোক দিছে। এইফালে গিঞ্চি, আমি এতিয়া ঘৰত আহি আছো। গিঞ্চি গাইছ কালিও যাব পিকনিক খাবা। সি আজি ৰাতিও খাব, তাৰপিছত ঠাণ্ডাতে ডাকেৰি পানী হ'লে আহি, তাৰে পিছত আজি ৰাতিও খাব আৰু কালিও যাব। সি ক'ত যাবি? কালি সি বগামাটি যাব খাবা। পেটটো খালী কৰি ৰাখবি। গৈ থাকো চাৰিটাতে যাব লাগিব। কি কয়? ক'ৰ পৰা আনবি? ফাইনেলি আমি আহি পালো খানাৰ জাগা। ইয়াতে খোৱাব। ইয়াতে ৰেডি কৰি থৈ দিছে। ইয়াতে হও দে। এইফালে লাইট দি থৈ দিছে। ইয়াৰ লাইট দি আছে, আকৌ যোগাযোগ হোৱা নাই। ভগৱান কেতিয়া কৰিম, কেতিয়া খাম?
এইটো ইয়াতে আলে থৈ দিওঁ নেকি ইয়াতে আলে থৈ দিওঁ দে নাখাই দে ইয়া এইখিনি ইয়াতে ৰাখি দি অ'কে এতিয়া মানুহগিলা মাতা ই ক'ত আছে এইফালে চব যোগাৰ কৰি তহঁতৰ হিচাপ হয় নাই তাক লগি অঁ এইটো চৈ দে বেছ মই এতিয়া আলু কেৰাহী চেৰাহী আহিবা কি কৰে তাহাঁতে আৰু ফাইনেলি যোগাৰখিনিতো আমাৰ গিঞ্চি সৰু আৰু বছেতো আনিলেই বজাৰ চজাৰ কৰি আৰু কিবাকে তিৰোতা কেইটা মানে বৌহঁতক কিবাকে মাতি মাতি আনি কিনে এতিয়া চব্জি কটাত লাগি গৈছোঁ আমি গোটেইকেইটা ডাঙৰ মাহঁতৰ বৌ মাজু মাহঁতৰ বৌ এনেকৈ হে এই ধুনীয়া গিলা কুচুম্বা চাহ বনিয়া না অলপ অলপ লাল চাহ সেই তেতিয়াৰ পৰা আঞ্জা কৰিলোঁ হয় না জনালি অলপ চাহ বনিয়া নেকি নাকি আমাৰতো তেতিয়াৰ পৰা আঞ্জা কাটি আছোঁ আমি আকৌ খাবা চাবা পোৱাই নে মটৰ চাহ খাবা নাপালে খাই থাকিম বেলেগে খানা খাইছি মৰমৰ দুখন ইয়াত মাৰি আছে আমাৰ তাই আহি আছে বালা চাহ নালিবি তোমাৰ ৰান্ধিনি দিয়া এ মজা লাইন গেছি আৰু এইফালে হ'ল চিকেন মানে ধুই পখালি আনি দিছোঁ আৰু এয়া হ'ল মটন আৰু এইফালে আছে মাছ এতিয়া এইফালে কেৰাহীটো বহাই দিছে দি কিনে এতিয়া মাছ ভাজিব আৰু মানে দাদাই মানে এইবিলাক যোগাৰ কৰিছে আৰু বনোৱাৰ কাৰণে আৰু আমিবিলাকে গোটেইকেইটাই মানে যোগাৰটো কৰি দি দিছোঁ কাৰণ আৰু এনেকৈ লগে ভাগে কৰিলেই মানে খানাটো খোৱা লাগিব আৰু আমাৰ বছে কিবা এটা লেকচাৰ দি আছে বহি কিনে একদম ধুনীয়াকৈ আৰু আমাৰ কেমেৰামেন হৈ আছে গিঞ্চিমণি দাস সি কেমেৰা কৰি আছে মানে মোবাইলটো পালে হ'ল তাৰ এই তৰকাৰী নাপিতে আহি বহি আছে খানা খাবা তুমি কেতিয়া মনে মনে আহি বহি আছা তে এইটো ডাঙৰ মাই জুই পুই আছে এইফালে আমাক ইটাহে চাহ দিব সেই তেতিয়াৰ পৰা ৰখি ৰখি আমাৰ কুচুমে ইটাহে চাওঁ হে ভাজা আঞ্জা দিওঁ ভাজা ঘৰৰ ভাজা হ'লেও দিবা পাৰিবা দে আজি হা মোৰ কপাল খান দেখছ কি কয় এইটো ঘৰৰ পৰৰ কিবা আছে নেকি আজি এইগিলা একো নাই আমাৰ তাতে ডগৰী মছলা আনি আছে কি আছে একো নাই হয় না হে কেৱল খাই থাকা চাহ দে বিস্কুট দে মই লৈ যাওঁ নেকি চাহ দে ভাজাখিনি তুমি এখন প্লেটত দেচোন মই এখিনি লৈ আহি আছোঁ আগে মই চাহখিনি লৈ যাওঁ হে থোৱা দিছি দেই মাতো চাহ ল ইয়া চাহ ল গৰম কিন্তু লাল চাহ আদা দিছি ল ভাল দে আদা দিছি অলপমান ল আদা দিছি ল তুমি লোৱা মন্দিৰ দে লৈ তাতে থৈ দেচোন চাহ তাতে দি লৈ লাগেতে খাইছোঁ এইবাৰ এইটো বোটাকে আহিছোঁ এইটো বয়াতে পাকঘৰত দালি বহাব নীলিমা হাই কৈ দিয়া মই বৌকেইটা কিন্তু নীলিমা কুচুম নাম কাটি মাতো চাহ লৈছোঁ ক'ৰবাত খাই আছোঁ ক'ৰবাত এইবাৰ ইয়াতে দালি বহাব দিছোঁ এইটোক নহ'লে হ'ব নহয় না দেৰি হৈছে না এইবাৰ কফি খুৱাব আমাৰ বছৰ কফি খুৱাব বোলে আমি লাল চাহ খাওঁ তুমি এইবাৰ আমাৰ নেচলেৰ কফি আমাৰ এইটো স্পেচিয়েলকৈ দিছে এইটোৰ লগত মোৰো ভাগত দিছে এইবাৰ কফি খাম লাল চাহৰ পৰাই কফিক লাগি ট্ৰেন্সফাৰ হৈছোঁ লগে হা বঢ়িয়া হৈছে দিয়া মিঠা কম হৈছে সঁচাকৈ কিন্তু এটা অঘটন ঘটি গ'ল নহয় মানে বনাই থাকোঁতে মাছ ভাজি থাকোঁতে আমাৰ লাইনটো গুচি গ'ল এইফালে ভাইটিয়ে টৰ্চ মাৰি আছে মানে ফ্লাছ মাৰি আছে মোবাইলৰ আৰু এইফালে সৰুৰ পৰা একদম টৰ্চটো আনি পূৰা ডাইৰেক্ট কেৰাহীত পোন কৰি কিনে মাৰি আছে যাতে সুবিধা হয় আৰু এইফালে আমাৰ মাংস টেষ্ট কৰি আছোঁ লিপষ্টিক লৈ আন্ধা খাইছে তাৰ অথু এটা হে কি এইফালে এটা
হাঁহি কেনে আহিছে সৰু ভাত খাব পাৰিবি নে আৰু পিছত পাৰিবি কৰা নাই ঐ গিঞ্জিয়া তই খাই ঐ কি হৈছে ফাইনেলি আমাৰ মানে খানা বনোৱা হ'বই আৰু এতিয়া মানে মটনটো বহাই দিছে বাকী দালি চব্জি মাছ চিকেন চালাড এইবিলাক চবখিনি ৰেডি হৈছে আৰু এইফালে বনোৱাতকৈ আগে খোৱাহে ক'ত কি খুজিছি খুলি দে টুপিটো খুলি দে টুপিটো খুলি দে আৰু এইফালে আমাৰ খোৱাত লাগি গ'ল গোটেইকেইটা আচলতে বহুত দেৰি হৈ গৈছে আমাৰ 31 ডিচেম্বৰৰ খানা যায় 1 জানুৱাৰীৰ খানা হেনে হ'ল গাইজ আৰু এইফালে গোটেইকেইটা মানে ল'ৰাকেইটাই খাই উঠিলে এইফালে দিছোঁ এতিয়া আমাৰ মানে বৌহঁতক ভণ্টি বৌ এনেই গোটেইকেইটাই বহিছে খুৰীমা আৰু সকলোকে শেষত এবাৰ এটা কথা কওঁ মোৰ ফালৰ পৰা সকলোলৈ মানে হেপী নিউ ইয়াৰ সকলোৰে যাতে বছৰটো ভালে ভালে যায় অহা বছৰটো কাৰণ যোৱা বছৰটোতো বহুত বেয়াই গ'ল সেইকাৰণে কৈছোঁ যাতে অহা বছৰটো সকলোৰে ভাল হয় আৰু আজি হ'ল নেক্সট ডে 1 জানুৱাৰী নতুন বছৰ বুলি গাইজ শিৱ বাবাৰ ওচৰত আহিছোঁ যোৱা বছৰটো বহুত বেয়াই গ'ল গতিকে এইটো বছৰ যাতে ভাল হয় আৰু অকল মোৰ নহয় আপোনালোক সকলোৰে যাতে ভাল হয় গতিকে সকলোলৈ মোৰ ফালৰ পৰা একদম হেপী নিউ ইয়াৰ আজিলৈ আহিছোঁ